কেৱল এজন ব্যক্তি নহয় দীঘলীয়া সময় আমি ট্ৰাইবেল সংঘক নেতৃত্ব প্ৰদান কৰিছোঁ দীঘলীয়া সময় CC2ক আমি নেতৃত্ব প্ৰদান কৰিছোঁ অসমৰ 40 লক্ষ জনজাতিক আমি ৰিপ্ৰেজেণ্ট কৰোঁ আৰু মই যিখিনি কথা ব্যক্ত কৰোঁ সেয়া 40 লাখ জনসাধাৰণ 40 লাখ জনজাতি এবৰিজিনেল ট্ৰাইবেলৰ হৃদয়ৰ কথা মনৰ কথাখিনিহে মই ব্যক্ত কৰোঁ মোৰ জৰিয়তে সেইখিনি আমি ৰাইজক আমি জনাওঁ অসমৰ ৰাইজক জনাওঁ সংবাদ মাধ্যমক জনাওঁ চৰকাৰক আমি জনাওঁ মোৰ কোনো পলিটিক্যাল আশা আকাংক্ষা নাই ক'ৰবাত কাৰোবাৰ ভোটৰ আশাত মই কথাখিনি কম তেনেকুৱা মোৰ কোনো উদ্দেশ্য নাই মোৰ কথাটো হ'ল ট্ৰাইবেল সংঘৰ যিবোৰ সিদ্ধান্ত গৃহীত হয় CC2ৰ যিখিনি সিদ্ধান্ত গৃহীত হয় সেইখিনিক আমি ব্যক্ত কৰোঁ নিৰ্ভীকভাৱে সেই কথাখিনি আমি ৰাখোঁ আৰু তাত আমি কাকো এটেক কৰিবলৈ নাযাওঁ আমাৰ মিনিমাম আমি যিখিনি সাংবিধানিক প্ৰাপ্য আমি পাই আছোঁ যিখিনি মিনিমাম বেনিফিট আমি পাই আছোঁ সেইখিনি যাতে খৰ্ব নহয় তাৰ কাৰণেহে আমি উঠি পৰি লাগোঁ আৰু হেলিৰ ধুমকেতুৰ দৰে ঘপক কৰি দেখা দি মই কৰা ব্যক্তি নহয় মই গ্ৰেজুৱেলি গোটেই বিষয়বিলাকত সময়ে সময়ে আমি প্ৰেছত আহোঁ প্ৰেছ মেল পাতো আপোনালোকে জানে সকলোৱে আৰু এই বিষয়টোত আজিহে সৰব হৈছে তেনেকুৱা নহয় কণ্টিনিউৱাছলি সিন্স 94 I have been fighting this issue 94ৰ পৰা 99ৰ পৰা মই জেনেৰেল ছেক্ৰেটাৰী অল আছাম ট্ৰাইবেল সংঘত আজি প্ৰায় 26 বছৰ একেটা পোষ্টত আৰু একেটা ইস্যুতে মই বুঢ়া হৈছোঁ গতিকে গোটেই কথাখিনি মই বুজি পাওঁ যে এডভান্স এণ্ড পপুলাৰ গ্ৰুপটো ST হোৱাৰ লগে লগে এই সৰু ক্ষুদ্ৰ জনজাতিবিলাক যে নৌৱেৰ হৈ যাব ক্ৰমান্বয়ে তেওঁলোকৰ পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন টোটেলি নাইকিয়া হৈ যাব এটা ৱাৰ্ড মেম্বাৰ পৰ্যন্ত জিকিবলৈ সক্ষম নহ'ব পঞ্চায়তত মাজুলীৰ যিটো 96ৰ যিটো উদাহৰণ ইমান গৰ্জিয়াছ হেৰি কি কয় পপুলাছ এটা কমিউনিটি তিনিটা কমিউনিটি বিশেষকৈ পপুলাছ আদিবাসীসকলো পপুলাছ তেওঁলোকেও কয় তেওঁলোকৰ 80 লাখ কোচ ৰাজবংশীয়ে কয় 70 লাখ আহোমে কয় 50 লাখ তো অলমষ্ট 2 কোটি OBC হিচাপে ৰিকগনাইজ কমিউনিটিবিলাক যদি ST হয় আমি 40 লাখে ক'ত বলে পাৰিম আমি সংখ্যাগতভাৱেও নোৱাৰোঁ গুণগতভাৱেও আমি নোৱাৰোঁ কাৰণ এডুকেশ্যনেলি আমি উইক এডুকেশ্যনেলি উই আৰ বেকৱাৰ্ড আমি উই কেনট কম্পিট দেম ভেৰি ডেঞ্জাৰাছ